Guys, welcome to my back YouTube channel. বন্ধুসকল আজি আপোনালোকক এইখন ভিডিও দেখুৱাম যে বগিবিল দলংখন কোনে বনাইছিল কেনেকৈ বনাইছিল আৰু কি বস্তু দি বনাইছিল আৰু মানে কোনবিলাক কোম্পানীয়ে বনাইছিল গোটেই দৃশ্য আপোনালোকক দেখুৱাম 3D এংগলত আপোনালোকে প্লিজ ভিডিওখন হেলৈ চাই থাকক আৰু চেনেলখন সাবস্ক্ৰাইব কৰি থৈছো আৰু ভিডিওখন ভাল লাগিলে একটা লাইক কৰি দিব ভলক ভলক ভিডিওখন দেখাই আৰম্ভ কৰো আমি আমাৰ মৰমৰ অসম আৰু এই অসমৰ মাজেৰে বৈ গৈছে মস্ত ডাঙৰ বিৰাট ডাঙৰ বিশাল ব্ৰহ্মপুত্ৰ ইমানে ডাঙৰ যে কিছুমান ঠাইতো ইয়াৰ বহল মাত্ৰ 1.2 কিলোমিটাৰ কিন্তু কিছুমানত 18 কিলোমিটাৰ পৰ্যন্ত আৰু এই ব্ৰহ্মপুত্ৰৰ ওপৰত বৰ্তমানলৈকে তিনিখন দলং বন্ধোৱা হৈছে যি তিনিখন দলঙৰ দুখন দলং বনাইছে হিন্দুস্তান কনষ্ট্ৰাকচন কোম্পানী নামৰ কোম্পানীটোৱে আৰু সেই কোম্পানীটোৱে বৰ্তমান বনাই আছে চতুৰ্থখন দলং বগিবিল দলং নামেৰে বৰ্তমানলৈকে বগিবিল আছে দলংখনৰ নাম আৰু এইখন এখন 4.94 কিলোমিটাৰ দীঘল দলং মানে 5 কিলোমিটাৰে অলপমান কম আৰু এই দলংখন হৈছে ভাৰতৰ সকলোতকৈ দীঘল এনেকুৱা এখন দলং যিখন দলঙৰ তলেৰে ৰেল লাইন আছে তাকো এটা নহয় দুটা লাইন আৰু যদি জেনেৰেল দলঙৰ হিচাপত ক'ব যাও এইখন দলং গুগলৰ হিচাপত 5 নম্বৰ ভাৰতৰ সকলোতকৈ দীঘল দলং যিখন দলঙৰ ওপৰেৰে আছে তিনিটা লেনযুক্ত এটা ৰোড চাওক আৰু এই দলংখন বান্ধিবলৈ হিন্দুস্তান কনষ্ট্ৰাকচন কোম্পানী নামৰ সেই কোম্পানীটোৱে যেটো দক্ষিণ পাৰ আছে বগিবিলৰ সেই দক্ষিণ পাৰত এনেকুৱা তিনিটা সেক্টৰ বনাইছিল এটাত কৰে এসেম্বলি এটাত কৰে ফেব্ৰিকেশন আৰু এটাৰ পৰা কৰে জইন তো মই সম্পূৰ্ণ প্ৰসেস দেখাই আছো কেনেদৰে বনোৱা হল দলংখন চাওক এইবিলাক ষ্টিলৰ যিবিলাক মানে পাৰ্ট আছে সৰু সৰু এই পাৰ্ট বিলাক প্ৰথমতে বনাই এনেকুৱা টাইপৰ ষ্টিলেৰে ইয়াত বহুত উন্নত মানৰ মেচিন ব্যৱহাৰ কৰা হয় যিবিলাক এইবিলাক চাওক চুম্বকেৰে দাঙি লৈ গৈছে তাৰ পিছত এইবিলাক কাটা হয় CNC প্লাজমা কাটিং মেচিন তাৰ পিছত অক্সিফিউল কাটিং মেচিন এনেকুৱা টাইপৰ বহুত উন্নত মানৰ মেচিনেৰে এইবিলাক কাটি কিছুমান পাৰ্টস বনোৱা হয় এনেকুৱা পাৰ্টস বনোৱা হয় সম্পূৰ্ণ কম্পিউটাৰৰ দ্বাৰা চলা এটা প্ৰসেস আৰু এইবিলাক বনোৱাৰ পিছত ধুনিয়াকে পৰীক্ষা কৰে যেনেকুৱাকে ড্ৰাই পেনেট্ৰেচন টেস্টিং আল্ট্ৰাসনিক টেস্টিং ম্যাগনেটিক পাৰ্চিয়েল টেস্টিং এইবিলাক টেস্টিংৰ কৰা হয় কাৰণ এইখন জিটি দলং নহয় ব্ৰহ্মপুত্ৰৰ ওপৰত বনোৱা হোৱা এখন দলং ভাই আৰু তাৰ পিছত এইবিলাকক পেইন্ট কৰা হয় ইমান ধুনিয়া পেইন্ট যাতে সকলো টাইপৰ পৰিস্থিতিৰ মুখামুখি দলংখনে কৰিব পাৰে বৰষুণ হওক ৰ'দ হওক যিয়ে নহওক কিয় আৰু এইবিলাক হোৱাৰ পিছত এই পাৰ্টস বিলাক লৈ যোৱা হয় এসেম্বল কৰা সেই যেটো সেক্টৰ আছে তালৈকে তাত এসেম্বল কৰা হয় মানে জৰা লগোৱা হয় এই পাৰ্টস বিলাক কেনেকৈ জৰা লগাই চাওক এইবিলাক এনেকৈ লৈ অহা হয় তাৰ পিছত ডাঙৰ মেচিনেৰে উঠোৱা হয় আৰু এনেকুৱা কিছুমান মানে তাত বনাই থোৱা হৈছে এসেম্বলি লাইন যত দলংখনৰ ৰূপ দিয়া হয় এনেকুৱাকে পুৰা একদম ওয়েল্ডিং কৰি ফেলে দলংখনৰ ৰূপ দিয়া হয় আৰু যেতিয়া সম্পূৰ্ণ হৈ উঠিব তেতিয়া হাইড্ৰলিক মেচিনৰ সহায়ত এইবোৰ লৈ যোৱা হয় দলংখনৰ ওপৰত অলৰেডি বনাই থোৱা খুঁটাত ফিট কৰিবলৈ চাওক কেনেকুৱাকে লৈ যোৱা হয় এনেকুৱাকে হাইড্ৰলিক মেচিন এইবিলাক সব হাইড্ৰলিক মেচিন তাৰ পিছত বহুত উন্নত মানৰ মেচিন জাৰ্মানী ইটালী তাৰ পিছত এনেকুৱা চাইনাৰ পৰা আনা বহুত উন্নত মানৰ মেচিনৰ সহায়ত এইবিলাক কেৰি কৰা হয় মানে অলপমান বেলেগকৈ বনোৱা এখন দলং সম্পূৰ্ণ ষ্টিলৰ এখন দলং তাৰ পিছত এনেকে জইন কৰা হয় এটাৰ পিছত এটা ইয়াত ইমানে বেছি ওজন থাকে এটা সেক্টৰত যত প্ৰায় 10-20 খন মানে আমি যদি এয়াৰপ্লেন থৈ দিও যিমান ওজন দিব প্লেন কেখনে তাতকৈ বেছি ওজন আছে এই দলংখনৰ ওজন এনেকুৱাকে ফিট কৰা হয় মানে মই ওজনটো দেখুৱাই থকা হৈছে এই ভিডিওটোত যে কিমান ওজন প্লেনৰ আকাৰত তাৰ পিছত ফিট কৰাৰ পিছত এনেকে সম্পূৰ্ণ দলংখন সম্পূৰ্ণ হৈ উঠিলে চাওক তাৰ পিছত ওপৰত কি কৰে আৰু তল পিনে ৰেল লাইনৰ লাইন কেইটা বহাই দিছে আৰু ওপৰত হে কৰি দিছে আৰু ধুনিয়াকে হে আৰু কংক্ৰিটেৰে ৰাস্তা বনাই দিছে ইয়াত ৰেল লাইন তাৰ পিছত ওপৰত সম্পূৰ্ণ ৰডেৰে সিল কৰি এইখনে হৈছে বগিবিল যিখন উদ্বোধন কৰিবলৈ
25 তাৰিখে মানে ডিসেম্বৰৰ 25 তাৰিখে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব বা আপোনালোকে যদি দেৰিকে ভিডিঅটো চাই আছে আহি উদ্বোধন কৰি গলে যিখন দলঙে এটা নতুন দিগন্তৰ সূচনা কৰিব যে উত্তৰ পাৰৰ মানুহ দক্ষিণ পাৰলৈ অতি সহজতে আহিব পাৰিব এইখন দলঙৰ জৰিয়তে তলেৰে যাব ট্ৰেইন ওপৰেৰে যাব আপোনালোক যিসকলে মানে ভিডিঅ'খন শেষলৈ চালে প্লিজ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল ভাল ভিডিঅ' বনালে আৰু আপোনাৰ সুন্দৰ আঙুলিৰ এটা লাইক কৰি থৈ দিব আৰু আমাক ভিডিঅ' বনাবলৈ মটিভেশ্যন কৰিব।